কি কৰি আছা মা কি কয় ওৱান টু স্পেলিং লিখিছে নেকি চাম কেনেকৈ লিখিছা মা সেম আছে দেখো মই 18 ৰ পৰা কোৱা তুমি 18 কৈ যোৱাচোন স্পেলিংটো কি লিখিছা 18 E I G H T E E N 18 তাৰপিছত N I N E T E E N T T yeah it's a 20 H T T H T পিছত কি এটো 20 মা H W হয় এটো W লিখিছা দেখোন T এটো W হয় মা okay W T পিছত W W E N T Y 20 এটা 21 টো লিখিছা দিয়া 20 স্পেলিং কোৱা আকৌ okay T W W E N T Y 20 O N E good 21 এটা 22 লিখা ইয়াতে 20 লিখিছা এটা 2 লিখা 2 স্পেলিং জানা নহয় লিখি দিয়া মুখেদি কোৱা T W হৈ গ'ল আকৌ লিখা 20 তাৰপিছত 20 কি আছে 3 লিখা 20 স্পেলিংটো লিখি দিয়া আয়ো কাৰেণ্ট গৈছে মোৰ মাজনী আমাৰ ধুনু এইয়া সৰু ফেনখনৰ চাম সৰু ফেনখনৰ হাৱা খাই খাই লিখি আছে আয়ো এইখন তাইৰ সৰু ফেন এই ফেনখনৰ হাৱা খাই খাই লিখি আছে মোৰ মাজনী গৰম লাগিছে তথাপিতো পঢ়া শুনা কৰিছে তথাপিতো পঢ়া শুনা কমপ্লিট কৰিব লাগিব হয় না পঢ়া শুনা কমপ্লিট কৰিব লাগিব কোৱা হয় ইয়েস এনেকৈ দেখাই দিয়া ইয়েস good very good girl na good girl It's a keeper, Ma.